স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল 24/7 ফিটনেস অসমলৈ গাইজ আজি মই দেখুৱাম আপোনালোক কেনেকৈ ঘৰতে মাছ গেইনাৰ বা ওয়েট গেইনাৰ চেক বনাব পাৰে আৰু বহুত কম খৰচতে হয় এইখিনি বস্তু যিবিলাকে ধৰক সাপ্লিমেন্ট কিনিব নোৱাৰে সেইবিলাকে এই মাছ গেইনাৰ চেকটো কন্টিনিউয়াসলি এমাহ ইউজ কৰক নিজৰ ডায়েটৰ লগত তাৰ পিছত আপোনালোকে ৰিজাল্ট চাওক 100% আপোনালোকৰ ওয়েট গেইন আৰু মাছ গেইন হ'বই কাৰণ এইখিনি আপোনালোকে কনজিউম কৰিলে অলমোস্ট 500 ক্যালোৰি ওচৰা-ওচৰি আপোনালোকে ক্যালোৰি পাব আৰু ভিডিওটো আপোনালোকে শেষলৈকে চাওক একেবাৰে শেষত মই আপোনালোকক যিবিলাক মাছ গেইনাৰ সাপ্লিমেন্ট পাই দোকানত তাৰ লগত ইয়াক কম্পেয়াৰ কৰি দিম মেক্ৰো বিলাক গতিকে আহক আৰম্ভ কৰো ভিডিওটো গাইজ মাছ গেইনাৰ চেক বনাবৰ বাবে আমাক প্ৰথম ইনগ্ৰেডিয়েন্টটো লাগিব মিল্ক মই ইয়াতে 250 ml অফ মিল্ক লৈছো তোৰ পৰা আপোনালোকে ক্যালোৰি পাব 160 ক্যালোৰি আৰু কাৰ্ব আছে তাতে অলমোস্ট 11 গ্ৰাম protein আছে 9.5 or ওচৰা-ওচৰি আৰু fats আছে almost 9 গ্ৰাম second ingredient টো হল আমাৰ banana to banana use কৰিম মই এটো small size or banana হয় গটিকে এইটোত ক্যালোৰি পাব আপোনালোকে দুইটাত almost 180 ক্যালোৰি পাব যত কাৰ্বোহাইড্ৰেট হ'ব 40 গ্ৰাম আপোনালোকৰ protein থাকিব 2 গ্ৰামৰ ওচৰা-ওচৰি আৰু fats থাকিব 1 গ্ৰাম আৰু থাৰ্ড ইনগ্ৰেডিয়েন্ট মই ব্যৱহাৰ কৰিম পিনাট বাটাৰ মই ইয়াতে 20 গ্ৰাম ইউজ কৰিম যত আপোনাৰ ক্যালোৰি থাকিব অলমোস্ট 120 গ্ৰাম আৰু তাতে থাকিব আপোনাৰ কাৰ্বোহাইড্ৰেট 4 গ্ৰাম প্ৰটিন থাকিব 5 গ্ৰাম আৰু ফেটস থাকিব অলমোস্ট 10 গ্ৰাম তাৰপিছত মই এই আটাইখিনি বস্তু মিক্সাৰ গ্ৰাইণ্ডাৰত ব্লেন্ড কৰিম আৰু অলমোস্ট আপোনালোকে 1 মিনিট ব্লেন্ড কৰিলে আপোনালোকৰ মাছ গেইনাৰ চেক ৰেডি হৈ যাব আমাৰ মাছ গেইনাৰ ৰেডি হৈ গল এতিয়া মই আপোনালোক কম্পেয়াৰ কৰি দিম আমাৰ যোনবিলাক মাৰ্কেটত যেটো সাপ্লিমেন্ট আছে মাছ গেইনাৰ ধৰক আমাৰ যোনবিলাক মাৰ্কেটত সাপ্লিমেন্ট পায় ম্যাক্সিমামৰ মানে ৰেট হল 1000 ৰ ভিতৰত আৰু 1 কেজি তামনে আপোনাৰ 1000 টকা লয় ম্যাক্সিমাম মাছ গেইনাৰতে এভাৰেজ ৰেট আৰু এটো আৰু সেই মাছ গেইনাৰ বলা নিউট্ৰিশনাল ফেক্টবোৰ চাই তেতিয়া আপোনালোকে গম পাব যে যেতিয়া আপোনালোকে তাত 100 গ্ৰাম আপোনালোকে মাছ গেইনাৰ বা ওয়েট গেইনাৰ পাউডাৰ ইউজ কৰিব তাত আপোনালোকে ক্যালোৰি পাব অলমোস্ট 420 ৰ পৰা 430 ৰ ভিতৰত তাৰ ভিতৰত কাৰ্বোহাইড্ৰেট থাকিব অলমোস্ট 80% প্ৰটিন থাকিব 15% ওচৰা-ওচৰি আৰু ফেটস থাকিব 4 পৰা 5% ওচৰা-ওচৰি আৰু লগত মই আমাৰ যেটো আমি প্ৰিপেয়াৰ কৰিলো নিজে ঘৰত যেটো হোমমেড মাছ গেইনাৰ তাত আমি ক্যালোৰি পাম অলমোস্ট 450 পৰা 460 ভিতৰত আপোনালোকৰ কাৰ্বোহাইড্ৰেট থাকিব 55% প্ৰটিন থাকিব অলমোস্ট 17 গ্ৰাম আৰু আপোনালোকৰ ফেটস থাকিব 20 গ্ৰাম আৰু কষ্ট ফেক্টৰটো যেতিয়া মই কম্পেয়াৰ কৰি চাম 1 কেজি মাছ গেইনাৰ কিনিম তাত 1000 টকা 1000 rupees সো 100 গ্ৰাম যেতিয়া মই কনজিউম কৰিম তাত আপোনালোকৰ কষ্ট হ'ব 100 টকা কিন্তু মোৰ এইখিনিত আপোনালোকৰ কষ্ট হৈছে only 30 rupees 250 ml milk 2 banana and 20 gram of peanut butter so আপোনালোকে কষ্ট টু সব কিমানখিনি ডিফাৰেন্স আছে 100 টকাত আপোনালোকে কিনি খাব আৰু ইয়াতে আপোনালোক 30 টকাতে আপোনালোকে বনাব পাৰিব so be smart guys কাৰণ কাৰ্বোহাইড্ৰেট হল আটাইতকৈ চিপ নিউট্ৰিয়েন্ট যেটো আটাইতকৈ কম দামি নিউট্ৰিয়েন্টটো হল কাৰ্বোহাইড্ৰেট আৰু হেতু আমি
পে কৰি পেলাই যদি কিনো 100 টকাত তাতকৈ আমি ঘৰতে বনাব পাৰিম আৰু বেলেগ একো ডিফাৰেঞ্চ নহয় কাৰণ ভিটামিনছ আপোনালোকে ইয়াতো হ'ব গাখীৰৰ লগত আপোনালোকে কেলছিয়াম পাব মিনাৰেল কলৰ লগত আপোনালোকে পটেছিয়াম পাব পিনাট বাটাৰত আপোনালোকে হেল্থি ফেটছ পাব চ' আপোনালোকে সময় অলপ ওলাই পেলাই ঘৰতে মাছ গেইনাৰ বা ৱেট গেইনাৰ চেক ইউজ কৰক আৰু যদি প্ৰটিন কণ্টেণ্ট আপোনালোকে বঢ়াব খোজে তেনেহ'লে ইয়াতে আপোনালোকে চিম্পল ৱে প্ৰটিন এড কৰক হাফ স্কুপ তেতিয়া আপোনালোকৰ প্ৰটিন কণ্টেণ্ট অলমষ্ট 25ৰ পৰা 30 গ্ৰামৰ ওচৰলৈ গুচি যাব আৰু এমাহ আপোনালোকে কণ্টিনিউ নিজৰ যিটো ডায়েট লৈ আছে যিটো খাদ্য খাই আছে তাইৰ লগত এইটো ৱেইট কৰক আপোনালোকে তাৰপিছত ৰিজাল্ট চাওক 100% আপোনালোকৰ ৱেইট গেইন হ'বই হ'ব মোৰ মই দিয়া ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহিব যদি মোৰ চেনেলটো এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থকা বেল আইকনটো দবাই দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰি আপোনালোকে নটিফিকেশ্যন পাই থাকে আৰু কিপ হেল্থি গাইজ থেংক ইউ